এইবাৰ ঘৰে ঘৰে হুঁচৰি মাৰোতে আগৰ দৰে নহ'লেই হ'ল। নহয় কেলে হ'ব আকৌ, প্ৰতিবাৰে ভটেহাতীহে গেজু লগাই থাকে। এইবাৰ ভটেহাতক আমাৰ দলত নললেই হ'ল। বাঁহীটো লৈ আহিলি নাই তই যি হ'লো? আনিছোঁ, বল এতিয়া। আখৰাত গৈ কিনে মই যি কওঁ তহঁতিও তাকে কবি হা। আমি কেইটা এক নহ'লে সিহঁতি বৰ আশ পায় নহ'লে। এই ফুটালে অলপ লিটিপিটিমিয়া কৰে জানো নাই? যোৱাবাৰ লাষ্টত কি কৰিলি তোৰ মনত আছে নাই ফুটাল? এইবাৰ কিন্তু যোৱাবাৰ লিখে নকৰিবি, কৈ দিলোঁ, নহ'লে কথা তোৰ লগতে বেয়া হৈ যাব। আইঐ, যোৱাবাৰ মোৰ অকলে গলটি আছিল নেকি? তহঁতৰোতো ভুল আছিলে। হ'ব, যোৱাবাৰৰ কথা বাদ দে এতিয়া। এইবাৰৰ কথা ভাব। যোৱাবেলি আমি 1 টকা পইচা খাব নাপালোঁ। এইবাৰ পুৰুষহঁতক দেখা যায়। বল এতিয়া, বল বল। আইঐ, এইটো হোৱাৰ পৰা উঠিবলৈ হোৱাই নাই ইমান দেৰিলৈকে। আখৰালৈ যাবলৈ দেৰি হৈছে নহয়। মাটিমাহে কাঠ লৈ খাই কিনে কিবা পেটটো গেলা গেঠা লাগি আছিলে অ'। সেইকাৰণে বিচনাত পৰি আছিলোঁ। আইঐ, তই তেতিয়াহ'লে আখৰালৈ নাযাৱ? যাম কেলে নাযাম আকৌ, তই অহালে বাট চাই আছিলোঁ আকৌ মই নহা হ'লে কা তই তেতিয়াহ'লে নগ'লিহেঁতেন নেকি? ইমান দেৰিলৈকে তই শুইয়ে থাকিলিহেঁতেন। মই জানিছিলোৱে যে তই আহিবি বুলি। আইঐ, হয় নেকি? ঐ মখনা, ভটেহঁতক আমাৰ দলত লোৱা নোলোৱা কথাটো কি হৈছে বা তই গম পাৱ নেকি? মই নাজানো নহয়, এতিয়া গ'লেহে গম পাম আকৌ কি কৰে কি নকৰে। বল এতিয়া, ইয়াত কথা পাতি থাকিলে দেৰি হৈ থাকিবগৈ তালৈ। ভটেহঁতক যে নল'লেই ভাল হ'ব দেই। বৰ লেতেৰামীয়া মানুহ এইকেইটা। বল যি হ'লো, বল বল। অ' মামা, কি হ'লো? ভাত হ'ল নাই মা? হ'ব এতিয়া ৰ। আখৰালৈ যাবলৈ দেৰি হ'ব নহয়, ভাত সোনকালে দে দেই মোক। শাকখিনি হোৱা নাই যে, সুদাকে খাই যাম বুলিলে হ'ল ক। হ'ব উলিয়াই যা, সুদানিকাই খাই যাম। আখৰাৰ পৰা আহি কিনে ভালে খাম। উলিয়াই দিম তেতিয়াহ'লে। কটীয়াহঁতে ইমান দেৰি কৰে নহয়, মোক ৰখি থকা কামটো বৰ হলীয়া লাগে হৌ। পাবহি, আমাৰোনো কিমান দেৰি হৈছে পোৱাহি। ভাত পানী খাওঁতে অলপমান দেৰি হৈছে হপাই আকৌ। হ'লেও মানুহ সেইকেইটা বৰ লেজি, যিকোনো কামতে। ঐ দালিয়া, সেইকেইটা ভটেহেঁতি আহিছে, তই একো নামাতিবি দেই। যি ক'ব লাগে মই ক'ম। কটীয়া, তহঁতি আখৰা আৰম্ভ কৰিছ নাই? আজিৰ পৰা কৰিমেই আকৌ খুৰী। ইমান দেৰিকে যে, বিহুলেনো কিমান দিন আছে? অলপ সোনকালৰ পৰা আৰম্ভণি কৰিব লাগিছিলে। ঢোলৰ মাত শুনিলেহে বিহু বিহু লাগে আকৌ। আজিৰ পৰা লাগি যাব খুৰী বিহু। তহঁতি আখৰা কৰি থকা চাবলৈ বৰ ভাল লাগে নহয়। আহিবি আকৌ তেতিয়াহ'লে, আমি কৰি থকা আখৰা চাবলৈ। তেতিয়াহ'লে মালিনী মাকক লগ ধৰি চামগে। যদি যায়, তহঁতৰ লগত এপাক নাচিবলৈ যাম ৰ বাপেকে। পাৰিব জানো আপুনি নাচিবলৈ? মই আহিলে নোৱাৰিম না? পাৰিম, কিয় নোৱাৰিমনো? জীয়ৰী দিনত আমি বোৰে কম নাচিলো নে? বিহু দিনকেইটাত আমি বহুত ফূৰ্তি কৰিছিলোঁ আগতে। এতিয়াও সেইটো জোচ আছেই তাৰমানে খুৰীৰ। নাচি কিমান ডেকা ল'ৰা মোৰ বেমাৰত পেলাই দিছিলোঁ। খুৰাই কথাষাৰ গম পালে যে জ্বলিব আকৌ দেই। এতিয়াও যিটোহে কঁকাল ভাঙি নাচিম, আজিকালি ছোৱালীবোৰে একো পাত্তাই নাপাব। হয় নেকি খুৰী? হাই যে খুৰী, এতিয়া আমি যি হ'লেও গৈ থাকোঁ। আখৰা কৰিবলৈ নহ'লে দেৰি হ'ব যে। হ'ব, যা। খুৰীয়েতো এতিয়া মালিনীহঁতৰ ঘৰলৈ যাবি হয় নাই? মালিনীহঁতৰ ঘৰলৈ যাম। তেতিয়াহ'লে মালিনী সোনকালে আখৰালৈ ওলাই আহিব কবিচোন। হ'ব, কৈ দিম বাৰু। বল এতিয়া। পুতুকণ, অকল তহঁতৰ কথা মতে কাম নচলিব, গম পালি? তাৰপাছত বিহুখন অকল তহঁতৰে নহয়, আমাৰো ইয়াত চৰ্ত আছে। হয় নাই বজেন? আমাৰো চৰ্ত আছে, অকল তহঁতৰে নহয়। আমি কেতিয়া ক'লো বিহুখন অকল আমাৰে বুলি? মই বুজি নাপাওঁ তহঁতি কিবা নহয় কিবা পইণ্ট এটা উলিয়াই যে। এই বিহু দিনকেইটাত জেং উলিয়াব চেষ্টা কৰোৱে তাৰমানে তহঁতি। জেং আমি উলিয়াই নলওঁ, জেং তহঁতিহে লগাই ল। এইবাৰ কিন্তু সেইবোৰ নচলিব। কি চলিব কি নচলিব গোটেই মানুহখিনি গোট খাই ল, তাৰ পাছত কবি। তাৰ পাছত যি সিদ্ধান্ত হয় হ'ব। এইবাৰ আমাৰ মতে হ'ব লাগিব, হয় নাই বজেন? এইবাৰ আমাৰ মতে হ'ব লাগিব। নহ'লে নামানোগ আমি। আইও এইকেইটা যে। ঐ ললিত, তই ওলাব পৰাই নাই ইমান দেৰিলৈকে? ঐ ললিত, শুনিছ নাই? মাত খাও লগাব নোৱাৰা হলি না তইনো? বেৰ ফাটি বিহু ভিতৰত সোমাবই হ'ল, তই এতিয়াও ভিতৰত হুন্দুৰটো গোটেই সোমাই আছ যে? কি কৰি আছ, ওলাই আহ। ঘনৰ কাইটি, আপুনি আহিলে? কি হ'ল, ইমান বিহু দিনত জবলা মাৰি ভিতৰত সোমাই আছ যে? গাঁৱত কি হৈ আছে গম নাপাও নেকি তই? যা, দেৰি নকৰিবি, চিধা ওলাই আগে যা, চাৰ্টটো পিন্ধি। ইমান বিহু দিন কেইটাত ঘৰৰ ভিতৰত সোমাই থাকিলে নহ'ব নহয়। গাটো ভাল নাই কালি বৰষুণ জাকত তিতি দিলো যে, গাটো কিবা জজমম লাগিছে আকৌ। একো নহয়, এইডাল মতা মানুহ। বাদ দে বৈ সেইবোৰ, আখৰালৈ যাব লাগে এতিয়া। মই নোৱাৰিম হপাই দেই, বুজিছ ঘটকাই। বিচ্যুতি গাটো বেয়া লাগিছে। মালিনী বা কি কৰি আছিলিনো? ভাত বনাই আছিলো। গাঁৱত আখৰা চলিছে নহয়, বৈ এপাক যাম নহ'লে। ঘৰত মানুহ এতিয়াও নহ'ব যে এতিয়া, ল'ৰাজনীও আখৰালৈ ওলাইছে। সোনকালে আহি পেলাম গৈ। মোৰচোন ঘৰত কোনো নাই। মানুহ নহ'লে বৰকে গৰু ছাগলীখন আহে নহয়। কিবা কিবি শাক অলপ লগাই থৈ দিয়া আছে, খাই এদাই কৰি থৈ যাব। একো নহয়, ইমান চিন্তা কৰিবলগীয়া নাই নহয়, সোনকালে আহিমেই যে। মালিনী গ'ল নাই ওলাই যি হ'লেও? আখৰালৈ বুলিয়ে ওলাই আছে। ভাত কেইটামান খাই লৈছে আকৌ সুদাই শাকখিনি সিজাই নাই যে। মালিনী সোনকালে যাব কৈছিলে আকৌ কটীয়াহঁতি যে। মই গৈছো দেই মা। দেই শাকখিনি চাই থৈ আহোঁগৈ মই, ভাত খোৱাই নাই নহয়। খাই ল, কিমানহে দেৰি লাগিছেনো ভাতকেইটা খাওঁতে। কি শাকহে বনাইছ? শাকেই নাই জানিছ, কালি চেমা কেইটামান বুটলি আনিছো, সেইকেইডালকে দাইলৰ লগত উতলাই আছো। আমাৰো সেই একেই। তই ৰচোন দেই।
তহঁতি ইমান দেৰি কৰ যে বাটত খুৰীক লগ পালো গো, যিহে জমনি দিছে নহয়। যা ঢোলকেইটা লৈ আনগে যুৱ সংঘৰ ঘৰৰ পৰা আৰু তাল দুখনো লৈ আহিবি এখন তাল ফটানি আছিলে যে, সেইখন আনিলে ভাল হ'ব জানো? একো নহয় লাহে লাহে বজালে হ'লে লৈ আনচোন বৰ চেং চেঙেকে ওলাই আকৌ মাতটো যে। বৈ তেতিয়াহ'লে কটীয়া লৈ আহোঁগে, ৰজন জনাই দিম ঢোল বজাই, ব'ল। তেতিয়াহে বিহু বিহু লাগিব। এই ব'ল। ৰ মই গৈছোঁ। ঐ ৰ কি হ'ল আকৌ ৰখিব ক'লি যে? এতিয়া যুৱ সংঘৰ ঘৰৰ পৰা একো বস্তু নুলিয়াবিগে, যেতিয়ালৈকে সিদ্ধান্ত নহয় তেতিয়ালৈকে বস্তু এটা উলিয়াই আনিবিগে তাৰ পৰা। ঢোলকেইটা উলিয়াই আনি বজাই থাকিলেহে মানুহ সোনকালে গোট খাব আকৌ। নুলিয়াবি বুলি কৈছোং নাই, নুলিয়াবি। মানুহ আহি লওক একেবাৰে। যদি ইমানতো কথা নুশুন চাবি কথা বেয়া হৈ যাব কৈছোং। সিদ্ধান্ত হোৱা বস্তু হৈ থাকিব। আমি ঢোলকেইটা উলিয়াই আনি বজালে তোক কি কাণ পুৰিব ক? নহ'ব, এতিয়া নালাগে উলিয়াবলৈ। যি কৰ কৰি থাক, আমি ঢোল ওলাই বজামেই মুঠতে। ব'ল কি কৰে চাংচোন, যদি কিবা কৰে ঢোলে টঙনিয়াই মাৰিম, গম পোৱা নাই? ঐ তহঁতৰ বেছি হৈছে নেকি? ঢোল উলিয়াই বজাই থাকিলেহে মানুহ গোট খাব আকৌ সোনকালে তই যে মনে মনেই থাক। ৱাহ নেযাং বুলি ক'লে কেনেকে হ'ব আকৌ? আমি যদি গাঁৱৰ মুৰব্বীকেইটাই নেযাং তেতিয়াহ'লে সৰু সৰু ল'ৰাই মানে সিদ্ধান্ত কেনেকে ল'ব পাৰিব? খেলি মেলি নহ'ব জানো সিহঁতৰ? হওঁতে হয় বাৰু, খালি খালী পাতি কৈ থাকিবলৈ নাই এতিয়া। যা ওলাগে যা জল্দি। তোৰ কিবা হ'লে মই আছো নহয় তোৰ লগত। তই চিন্তা কেলে কৰিছ? তই ওলা মুঠতে। এই আছা ঢোলৰ মাত শুনিলে, ঢোলে মাতিছে, বল 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 ওলা জল্দি। এনেকে যাংগে বৈ, তেতিয়াহ'লে কিনো চোলা এটা পিন্ধি ল'বি এক্সট্ৰাকে বুলি। ঠাণ্ডা নালাগিব তোৰ, এনেই গা বেয়া বুলি কৈছ, চোলা এটা পিন্ধি লগে যা। বল বল পাৰিম, নালাগে ঠাণ্ডা। তেতিয়াহ'লে বল। মইনা জলদি কৰ পুতুকণেকে ঢোল বজালেচোন গৈছো ৰ বল বল জলদি বল ইমানখন যাওঁতে মেকাপ নকৰিলেও হয় মইচোন কৰাই নাই হ'লেই বল তহঁতক কৈছিলো নাই ঢোল উলিয়াবি বুলি, চালে ঢোল ফুটাই থৈ দিম দেই। ফুটাই চা তোৰ দম আছে যদি। কি হ'ল তহঁতৰ? কোনে ঢোল ফুটাই? এই ভটেহেঁতি ক ঢোল বজাব দিয়া নাই আমাক, ঢোলটো ফুটাই থৈ দিম বুলি কৈছে। ঢোল কি তোৰ বাপেৰে কিনা বুলি ভাবিছ নেকি যে ফুটাই পেলাবলৈ তই? ইমান বিহুৰ দিনত মানুহে দন লাগিব নাপায় নহয়, ঢোল ফুটাম বুলি ক'ব নাপায় নহয়। কেলে কৈছ তহঁতি? একেলগতে মিলি জুলি বিহু মাৰ ক। নহয়, আমি মানুহখিনি আহি লওক তাৰপিছত ঢোল উলিয়াবি বুলি কৈছিলো ক। তইনো ইমান নকৰা নেকি? ঢোল বজালেহে মানুহ সোনকালে গোট খাব। নাচনীবোৰ কি হ'ল? নাচনীবোৰ এতিয়ালৈকে পোৱাহি নাই নেকি? নাই পোৱাহি, আজি প্ৰথম দিনা যে অলপ দেৰি হ'ব পাৰে দে হ'ব, নাচনী পালেহি নাপালেহি এইটো পাছৰ কথা। দে বজা। আপুনিয়ে বজাওক। দে আন দে, ময়ে বজাং। ললিত তই নাচ, আজি নাচি মৰিলো মৰিবি। লগা গান এটা লগা।